Hello, নমস্কাৰ আমাৰ এক্সামত প্ৰায় আহি থকা এটা কোৱেশ্চন হৈছে তাৰল্য ফান কি বা লিকুইডিটি ট্ৰেপ কি আৰু লিকুইডিটি ট্ৰেপৰ বিষয়ে জনাৰ আগতে আমি এটা বস্তু চাই লও যে আমি মানি ডিমান্ড কিয় কৰো বা আমি মানি কিয় বিচাৰো আমাক টকা পইচা কিয় লাগে আমাক মেইনলি তিনিটা কাৰণত লাগে এই তিনিটা হৈছে আমি ট্ৰানজাকচন ডে টু ডে লাইফত আমাক খোৱা বস্তু কিনিব লাগে কাপোৰ কিনিব লাগে এইবিলাক কিনিব লাগে হয়নে তাৰ কাৰণে আমাক পইচা লাগে হেতু হৈছে ট্ৰানজাকচন নেক্সট আমাৰ প্ৰিকয়শনাৰী মিন্স আমাৰ এসপ্তাহ পিছত এদিন পিছত কি হ'ব আমি কোনো নাজানো কিবা এটা এক্সিডেন্টে হ'ল তাৰ কাৰণে হস্পিটালত যোৱা কাৰণে আমাক পইচা লাগিব হয়নে এটো হৈছে প্ৰিকয়শনাৰী নেক্সট তিনি নম্বৰটো হৈছে স্পেকুলেটিভ মোটিভ এইটো হৈছে আমাৰ ৰেট অফ ইন্টাৰেষ্টৰ লগত ৰিলেটেড যেটো এতিয়া আমি ডিসকাস কৰিম এই লিকুইডিটি ট্ৰেপৰ হৈতে এতিয়া লিকুইডিটি ট্ৰেপ বুলি ক'লে কি বুজা লিকুইডিটি ট্ৰেপ হৈছে এনেকুৱা এটা বস্তু যে ইকোনমিত ৰেট অফ ইন্টাৰেষ্ট ইমানে কমি যায় যত মানুহে বেংক বা পোষ্ট অফিসত পইচা থব নিবিচাৰে এতিয়া এবাৰ ডায়াগ্ৰামত চাই লোৱা যে আমি যে বেংকত বা পোষ্ট অফিসত পইচা থব যাও তাৰ কাৰণে আমাক কি দিয়ে বেংক বা পোষ্ট অফিসে ৰেট অফ ইন্টাৰেষ্ট দিয়ে হয়নে 1000 টকা থলো তাৰ হলনি আমাক কি দিব ধৰি লোৱা 2 বছৰ পিছত 1050 টকা দিলে এবছৰ পিছত এই 50 টকাটো এক্সট্ৰাকে পালো হয়নে হেতু হৈছে আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিন্তু কেতিয়াবা কি হয় ইকোনমিত ইমানে ৰেট অফ ইন্টাৰেষ্ট একেবাৰে নিদিয়ে বেংকেও নিদিয়ে পোষ্ট অফিসও নিদিয়ে তেতিয়া আমি কি কৰো গোটেইখিনি পইচা বেংক বা পোষ্ট অফিসত নাৰাখি পিনে আমি হাতত ৰাখিব বিচাৰো আৰু হেইটো কয় লিকুইডিটি ট্ৰেপ বুলি কয় ডায়াগ্ৰামত কেনেকে হ'ব y এক্সিসত চোৱা আমাৰ ৰেট অফ ইন্টাৰেষ্ট y এক্সিসত x এক্সিসত আমি দিও আমি মানি হাতত কিমান ৰাখিব বিচাৰো কি হয় যদি ৰেট অফ ইন্টাৰেষ্ট বহুত থাকে ধৰিলা ইমান পাৰ্সেন্ট আছে 8-9% আছে তেতিয়া আমি মানি কি কৰিম হাতত একেবাৰে না ৰাখিম ইমান এমাউন্ট ৰাখিম গোটেইখিনি পইচা কি কৰিম আমি বেংকত ৰাখি থম কিন্তু লাহে লাহে কি হয় যদি ইন্টাৰেষ্ট ৰেটটো কমি আহি থাকে ধৰিলা 1 বা 2% লৈ কমি গল তেতিয়া কি কৰিব মানুহে অলপ টকা বেংকত বা পোষ্ট অফিসত জমা ৰাখিব নিবিচাৰিব আৰু গোটেইখিনি কোট ৰাখিব আমাৰ নিজৰ হাতত ৰাখিব আৰু এইটোক আমি ডায়াগ্ৰামেটিক্যালি এনেকে ডিনোট কৰিব পাৰো যে এইটো আৰ মিনিমাম এইটো ৰেট অফ ইন্টাৰেষ্টত কি কৰিব মানুহে গোটেইখিনি পইচা নিজৰ অকল হাতত ৰাখিব আৰু এই সিচুৱেশনটোক কয় লিকুইডিটি ট্ৰেপ বুলি কয় বা তাৰল্য ফান বুলি কয় বুজি পাইছা সো থ্যাংক ইউ এইখিনি আছিল